কৈছে নেহৰ মুগাৰে মোহৰা তাতোত কৈছে নেহৰ মাকো তাতোত কৈছে নেহৰ বহাগৰ বিহু নাপাতি কেনেকৈ থাকো বিহুৰ কাপোৰ ধুবলৈ মন হাচতি চিন্তা নকৰ। ঐ তহঁতি কি খুটুক খাটাক বজাই আছ? আমি আগতে কত ফটা টিঙৰ ঢোলেৰে বিহু মাৰিলো ভাল ভাল। তহঁতি আকৌ কি বজাইছ সেইখন? ককাটো বুঢ়া দেখি আমি ইমান ধুনীয়াকে বিহু আখৰা কৰি আছিলো। তহঁতি কি বিহু গাইছ দেখা আছে। কি ঢোল লৈছ? ককাই কেলে কব তেনেকে? মই ঢোলকে নবজাও, যা নতুন ঢোল নাপালে মই যাওঁগে। ঐ ল'ৰা, নাযাবি ঐ, মই তোক এনেই ধেমালিহে কৰিছো। উভতিয়া উভতিয়া, ঐ ল'ৰা আহৈ উভতিয়া। ঐ আমিও যাওঁগে বৈ, কাইলৈ আহিম আৰু। ভাইটি গ'লগে যেতিয়া আমি কি কৰিম আৰু, বৈ যাওঁগে। বৈ বৈ বৈ, গধূলি হ'ল, কাইলৈ আহিম আৰু বৈ। অ' মা, মই বিহু আখৰা কৰিবলৈ যাওঁ। মোক কিন্তু এইবাৰ নতুন ঢোল এটা লাগিব, কৈ দিছো। কিয়? তোমাৰ যোৱাবাৰ লৈ যোৱা ঢোলটো কি কৰিলা? সেইটোতো আছে, সেইটোৱে হ'ব, যোৱা। কি কৈছা তুমি? বছৰি তোমাক নতুন নতুন ঢোল লাগে? আমি আগতে কত ফটা টিং লৈ বিহু গালো, এতিয়া আকৌ সিহঁতক চা, প্ৰত্যেক বছৰে নতুন নতুন ঢোল লাগে। আগৰটোকে লৈ যাবা। নাই নহ'ব, মোক লাগিবই নতুন ঢোল। এই ল'ৰাটোৰ পৰা আৰু উপায় নাই। হ'ব হ'ব, যোৱা, তোমাৰ আখৰালৈ আৰু দেৰি হ'ব। বিহু বেছি দিন নাই নহয়, হ'ব যোৱা। ঠিক আছে মা, বাই। আৰে ভাইটিটো ইমান দেৰি কৰিছে আজি। সৌটো হ'বলা আহিছেহি ৰ। ঐ তাহাঁতি পালেহি। আখৰা কৰ কৰ, আৰম্ভ কৰ আৰু, মই আহি গলো। মোক যে নতুন ঢোল এটা আনি দিব। আহা আহা নাচি নাচি নাচাই আহা নাচি নাচি ৰাইজলৈ জনোৱা আহে। ৰতি মইনামতি হাবিল মই গৈছিলো। ৰতি মইনামতি কটাৰীখন নিনিলো। ৰতি মইনামতি লতাইনো বেৰি বেৰি লতাইনো বেৰি ধৰে। ৰতি মইনামতি গাঁৱল মই গৈছিলো। ৰতি মইনামতি হাচতিখন নিনিলো। ৰতি মইনামতি ডেকাইনো বেৰি বেৰি ডেকাইনো বেৰি বেৰি ধৰে। ঐ মই কিন্তু তাহাঁতক কৈ দিছো, মই যদি আগত হবলৈ নাপাওঁ মই কিন্তু বিহু নানাচো। মই আগত হবলৈ নাপালে ময়ো নানাচো, কৈ দিছো। ঐ তাহাঁতৰ অকল কাজিয়া লাগি থকা। যিজনীয়ে ভালকে নাচিব পাৰিবি সেইজনীহে আগত হব পাৰিবি। এইকেইদিন ভালকৈ আখৰা কৰ, তাৰ পাছত দেখা যাব। আৰু তহঁতি এনেকৈ কাজিয়া কৰি থাকিলে আমি কিন্তু ল'ৰাবোৰ কোনো নাহো ঢোল বজাবলৈ।
কৈ দিছোঁ। অ' ভাইটি, প্লিজ আমাক মাফ কৰি দিবি। আমি আৰু আজিৰ পৰা কাজিয়া নকৰোঁ। তহঁতি যদি নাহ, আমি কেনেকৈ নাচিম? ঢোল নবজালেতো নহ'ব। অ' ভাইটি, প্লিজ আমাক মাফ কৰি দিবি। ময়ো আৰু আজিৰ পৰা কাজিয়া নকৰোঁ। আমি যিজনী ভালকৈ নাচিব পাৰিম, সেইজনীয়ে আগত হ'ম। ঠিক আছে, হ'ব তেতিয়া। তহঁতি আকৌ এতিয়া নাচ। আৰু ধুনীয়াকৈ বিগনা এটা আকৌ দে। আকৌ দিয়াটো ভালেই হৈছে বাৰু। আৰু তাৰপাছত বিগনা ফাটি যাবি। ঠিক আছে, হ'ব। ঐ, বিগনা এটা দে এইবাৰ, বিগনা এটা দে। তেতেলী তলতে তাতে গৈ আছিলো, কাউৰীয়ে ছিঙিলে সূতা, চুপি নাকান্দিবা বাইদেউ, আনি দিম চলিছৰ সূতা। ঐ, আজিতো হ'ব আৰু বৈ। কাইলৈ আকৌ আহিম। এতিয়া গধূলিও হ'ব হ'ল নহয়। বৈ গধূলি হ'ব হ'ল। কাইলৈ আকৌ আহিম আখৰা কৰিবলৈ। হাই ফ্ৰেণ্ডছ, আমাৰ বিহু আখৰা কেনেকুৱা পালা? জনাবা দেই। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বিহুত আমি কেনেকৈ নাচোঁ চাবলৈ। যদি ভাল লাগিছে লাইক কৰিবা, আৰু শ্বেয়াৰ কৰিবা, আৰু কমেণ্ট কৰিবা। বাই বাই।